এয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ দুজনী সুন্দৰী যুৱতী আৰু সুন্দৰী যুৱতী দুজনীয়ে এতিয়া চাহৰ যোগাৰ কৰি আছে চাহৰ যোগাৰ ইমান কামত পাকৈত মানে চাহ পেলালে খুলি দিয়া মুখবিলাক দেখাই দিয়া সুন্দৰী যুৱতী দুজনীয়ে চাহ বনাই আছে আৰু এইজনী গৰিল কিয় মই বুজি পোৱা নাই এয়া চাহ সাক্ষাৎকাৰ ল'বা নেকি এয়া চাওক চাহ পৰিছে মোৰ বহুত পৰিছে এই সাক্ষাৎকাৰ কোৱা তোমাৰ চাহ বনাই কিনে কেনেকুৱা আৰু পইচা কোনে দিছে চাহ কি কয় গাখীৰ আনিবলৈ মই ডেস্কত গৈ পেলাই ৰৈ আছো অনুপ ছাৰ মোক পইচা দিয়ক মই চাহ খাব যাওঁ তাৰপিছত মই লাষ্ট অপশ্যন দিছোঁ অনুপ ছাৰ পইচা দিবনে মই যাওঁ তেতিয়া অনুপ ছাৰে ক'লে যে গাখীৰ আৰু বিস্কুট লৈ আনি ইয়াতে খাম চাহ আমি চবে তো ছাৰে মোক 50 টকা উলিয়াই আৰু কাৰ ভাগৰ ছাৰে কৈছিলে 20 টকা ঘূৰাই আনিবি মোৰ হাতত আছে 30 টকা মানে 3 টকা কিমান মানে আজিকালি দিনত এনেকুৱা মানুহ ক'ত পাব যোনে পইচা দিয়াৰ পিছত ঘূৰাই আনে আমাৰ মাইনাই 3 টকা ঘূৰাই আনিছে বহুত সংস্কাৰী আৰু বহুত নম্ৰ ছোৱালী আমাৰ অংগনা মাইনা ৱাও এনেকে চাহ খোৱা এইজনী আমাৰ চাহ বনাই বনাই খুৱাই দিয়ে যিয়ে হওক আমাৰ নাচিকদাৰ বৌ নাচিকদাও আহি পালে চাহ খাবলৈ নিৰুদ্দেশ হৈছে এই 6জন মানুহ নিৰুদ্দেশ হৈছে কোনোবাই যদি বিচাৰি পায় প্লিজ আমাক কণ্টেক্ট কৰিব সি মানে আৰু নাই আৰু এটা কথা নাই সি কৰবাত গ'ল এইজনীৰ অকণি হৈছে আৰু সেইজনীৰো হৈছে মানে আমাৰ অফিচত কোনোবা অকণি হোৱা মানুহ আহিছে আগতে নাছিলে মই ভাল ডাঙৰ কাপত ল'ম তো এতিয়া বেছি আছে কোনটো দোকানটো দিব এইটোত আছে নিকুৱে চাহ খাবলৈ আহিছে নিকু হেল্ল' মানে মই চাহ খাবলৈ আহিলোঁ কিন্তু মই চাহ কাপৰ জুতিটো মানে পাব খুজিছিলোঁ কিন্তু মই নাপালোঁ কিয় মিক্স কৰিছা না লগে ভাগে খোৱাৰ জুতিয়ে বেলেগ ইকমিটি হ'লেও খাবৰ মানে মজাটো বেছি ভাল হ'ব আৰু এটা কথা যে মৰ্ণিং ডিউটি আছিলে তো বহুত ভোকত আছোঁ চাহকাপ খাওঁ ধেৰ মানুহ এতিয়া আহি পালে হেল্ল' আমি এতিয়া মেকআপ ৰুমত আহিছোঁ আমাৰ মৰমৰ মেকআপ আৰ্টিষ্ট আৰু এইফালে আমাৰ মৰমৰ এংকাৰ এইজনী আৰু মই এটা মেকআপ কৰিম তাই ঘূৰাই ৰেডি হৈছে আৰু আমাৰ লাইফ বুলিয়ে ক'ব লাগিব লাইফ চলোৱা মানুহ এতিয়া আমি মেকআপ কৰি এতিয়া আমি বুটুলি হৈ আছো বুটুলি সুন্দৰী কি হৈছে তোমাৰ আমাৰ উইদাউট মেকআপ লুক এতিয়া অলপ পিছত মেকআপৰ সৈতে আপোনালোকক দেখা পাৰোঁ মোৰ মৰ্ণিং ডিউটি থকাৰ কাৰণে মানে ইমান মোৰ মানে অৱস্থা দেখিছে নহয় ৰাতিপুৱা 7টাতে উঠি আহিছোঁ আৰু এইজনীৰ বাৰু ইভিনিং জেনেৰেল আছিলে 11টাত আহিছে তাই মোৰ মানে ভোকো লাগিছে এবাৰ অৱস্থা বেয়া টোপনিও লাগি আছে সেইকাৰণে চকু বেছি বেয়া হৈ আছে অকণমান নিজকে ষ্টাইল এতিয়া অলপ মেকআপ ল'ব ধৰিছোঁ আৰু আমাৰ মিকুৱে ধুনীয়াকৈ মেকআপ কৰি আছে বেছি নলওঁ বাৰু মই এনেই পাউডাৰ আৰু ব্লাছাৰে লগাওঁ বেছিভাগ কাৰণ সদায় মেকআপ কৰি থকাৰ কাৰণে স্কিনখন যে মানে একদম অৱস্থা বেয়া হৈ গৈছে আৰু এতিয়া আমি যাব ওলাইছোঁ এটা জাগাত মানে কৈয়ে দিওঁ দিয়া সাগৰিকা আৰু মোৰ মৰ্ণিং ডিউটি আছিল যেহেতু তাইৰ এটা ফটোশ্বুট আছে আৰু আমি ফটোশ্বুটৰ কাৰণে গৈ আছোঁ এতিয়া ৰেকিবদাৰ ৰুমত আৰু এয়া আমাৰ লগত মিকু আছে আৰু বতৰটো ইমান ধুনীয়া আছিলে নহয় বৰষুণো মানে
একদম পুৰা ডাৱৰীয়া বতৰ আৰু এয়া আমি পুৰা আহি পালোঁ আৰু ৰেকিবদাৰ ৰুম হ'ল মোৰ ৰুমৰ ছাইডৰ ঘৰটো আৰু এইটো হ'ল মোৰ ৰুম। আমি পুৰা এতিয়া ৰেকিবদাৰ ৰুমলৈ আহিলোঁ আৰু আহি পাই তাই এতিয়া ৰেডি হ'ব আৰু ময়ো উঠিম ৰ'বা 2খনমান ফটোকে। আৰু এয়া গান চান লগাই দিছে আৰু আমাৰ মিকু নাচনীজনীয়ে নাচিব ধৰিলে আৰু এতিয়া সাগৰিকাক মেকআপ কৰিব। মই কি কৰিম, মই এনেই আৰু অকণমান এইমাত্ৰ মই কৈছিলোঁহে মই কি কৰিম। এতিয়া চবৰে ভোক লাগিলে সেইকাৰণে মই মেগী বনাব ধৰিলোঁ আৰু এয়া মই মেগী বনাই এনেও ভালে পাওঁ আৰু পূৰা মেগী মছলা পাতি দি ৰেডি আৰু মোৰ মেগীও ৰেডি, ইফালে আমাৰ সাগৰিকা মাইনাও ৰেডি মেকআপ কৰি, ইফালে শ্যামো আহিলে, নাচিকাহঁতো আহিলে, গোটেইখিনি আহিলে। এতিয়া হ'ব ফটোশ্বুট। এচিষ্টেণ্ট মোৰ এইফালে কৰি দে চব্জি কাটা এচিষ্টেণ্ট এয়া বেয়া আলু কিন্তু ভালকৈ কাটি আছোঁ। যিহেতু আমি গোটেইখিনি একলগ হৈছোঁ বহুত দিন মূৰত, সেইকাৰণে ভাবিলোঁ গোটেইখিনিয়ে হাঁহৰ মাংসকে খাওঁ, যিহেতু বহুত দিন খোৱা নাই। আৰু এয়া পূৰা মই বনালোঁ, প্ৰায় ৰেডি হ'লেই আৰু এয়া পানী চানী দি দিলোঁ আৰু এতিয়া ৰাতিয়ে হ'ল বহুত, 10:30মান বাজি গ'ল আৰু আমাৰ হিমাদ্ৰী মাইনাই আৰু ময়ে দুটাই ভাতৰ যোগাৰ কৰিলোঁ। যি হওক ভাল লাগিলে, গোটেইখিনিয়ে ব্যস্ত থাকে গোটেই দিনটো আৰু আজি মানে সেইকাৰণে ভাবিলোঁ অকণমান যিহেতু ফ্ৰী টাইম পাইছোঁ আৰু এয়া কাটি থোৱা ধনিয়া আছিলে, মই গোটেই ধনিয়াখিনি দি দিলোঁ মাংসত। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে। মই ভাবিলোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ, আজি দিনটোনো কি কি কৰোঁ। আৰু এয়া ভাত হ'ল, আমি বাঢ়িব ধৰিলোঁ, খালোঁ, ৰাতি 11টা বাজিলে আৰু আমি এতিয়া ৰুমলৈ যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পাই যদি ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু বেলেগ বেলেগ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাই বাই।